বন্ধ হলে নহব দোকানী তুমি কেপি বেচিব লাগিব দোকানী দাদা ঐ কেপি এটা চিগাৰেট এটা দিয়কচোন কেপি চেপি বোলে বন্ধ হ'বই মই শুনিহে আছো নাজানো আৰু হেল্ল' মই জীৱন দি দিম শিখন নেদো জীৱন দি দিম নেদো মই পইচা দিম মোবাইল দিম আৰু জীৱন দিম মৰি যাম মই তোৰ কাৰণে জীৱন দি দিম শিখন নেদো কি হ'ল এ ল শিখৰে ল একদম ধদুৱা পঢ়া ধদুৱা পাবজি আৰু কিবা দেখোন আজিকালি এতিয়া কলা নহয় কিবা শিখৰ বন্ধ হব কেপি বন্ধ হব সেইটো কথা নহয় মই এতিয়া পঢ়বা গুজিলে মায়ে কয় তই পঢ়ে লেখে কিবা লেখিলে কি হয় জানা কিবা এনেকে লেখি থাকো হাত খান ইংকি ৰাখি শিখৰ খাব নাপালি এটা কাম কৰিবি কি পৰীক্ষা দিব এতিয়া যাবি শিখৰে কেপিয়ে মালা পিন্ধি যাবি সেইবিলাক কৰিব নোৱাৰা এই ওপৰত কিবা দেখোন গোল গোল চিচি কেমেৰা নে কি কাম নাই কম্পিউটাৰত যে উঠি থাকে সেইবিলাক ভিডিঅ' হৈ থাকে ভালে হ'ব উঠি দি দে কি বাদ দিয়ে এই পৰীক্ষা নিদিলি পৰীক্ষা নিদিলি মায়ে গুটি বাহিনী দি দাবু পৰীক্ষাত কি ডিভিজন পাবি নে থাৰ্ড পাবি নে ছেকেণ্ড পাবি নে ফাৰ্ষ্ট পাবি কোনটো পাবি তই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 4 নম্বৰটো ক'ত গেল গৰু ক'ত 4 নম্বৰ থাকে 4 নম্বৰ থাকব লাগে বেলেগে দেখোন 4 নম্বৰতে পাছ হয় 4 নম্বৰটো তোৰ আছে কিন্তু সেইটো তাৰমানে বেলেগতকে অলপ বেলেগ এই বেলেগ নহয় এই 4 নম্বৰ থাকিলেহে পাছ হ'ম 3 নম্বৰটো নৰা 1 নম্বৰটো নৰা 2 নম্বৰটো নৰা তই বাদে দি কিয় বাদে কয় কিবা মেটেল বুলি যে কয় ফেল হলি 4 নম্বৰটো খাওঁতে পাইছা কিজানি আমি পাৱা নাই ভাই আজিলৈকে এই কোনোবা এটা লিখি আমাৰ ঘৰৰ ওচৰতে এটা লিখি দিছে কম্পাৰ্টমেণ্টেল নেকি এটা 4 নম্বৰটো থাকে হয় নেকি 5 নম্বৰটো হে শুনছা মই হৰি শুনা নাই আপা শুনা কাৰণে কৈছো তো এই 4 নম্বৰটো থাকে এতিয়া সেইবিলাক বাদ দি তই শিখৰ এইবিলাক খাৱা বাদ দি বেয়া বস্তু এই শিখৰ নাখালি দে হা এই বুঝছ হ'ব তই তাতকে গাখীৰ এগিলাচ খাবি তই অলপ সোমাব এই গাখীৰৰ বহুত দাম 14 টকা কেপি হ'ল শিখৰ হ'ল 10 টকা হয় নেকি তই যদি সেইবা ভাবছা তই ভাই যি মুৰা কৰা কৰবি ভাই পৰীক্ষা দিয়াও দিবি মই নকওঁ আকৌ যা মই যাওঁ ইফালে চকত দিকে যাওঁ যা বৰ কথাটো কবা আহিছে বৰ সাধু মন্ত্ৰটো সি এই মন নহা তোন চানা এই চিয়া দুপেলে ঘুমিয়ে আছে তাৰ যে পৰীক্ষা আহিছে মেট্ৰিক কি গমে নাপায় হা তাক ল দি আছো মই যাই তাক ইতালি ঘুমে উঠে নাই হ্যাঁ হেই তোর মেট্রিক দিবি তই হেই কলু হেই উঠ হ্যাঁ তোর মেট্রিক দিব বলে হ্যাঁ লোক চলিয়ে পঢ়ি আছে ই আছে ঘুমেই হেই উঠে নাই তই উঠ উঠ কি কৰা কত তই মেমৰি ৰাখ তই পিতেও যে মোক একে নপঢ়িলে মাথাতে মাৰি থৈ যায় কি কৰো এই কেপি নাই নে আছে চাওকচোন কৈছিলো দেখোন কেপিখিনিও পিতাই আনিছিয়া কি কৰিবি আৰু পিতাই আনিছি তোৰ কতে কেপিটো বিচনাখনৰ কথা কৈছে নেকি চাওকচোন ক'ত এই যাই গৈ মাৰি ঐ ক'লৈ ক'ত গেলে কেপি কেপি ক'ত কেপি মোক কি দিয়ে কেপি ক'ত কেপি নাপা দোকানতে যাব লাগিব কেপি বিচাৰবা বাপেকে কেপি নাপা এই ফুটবলৰ ঘৰতে যাব লাগিব কেপি কিবা এই তাহলে কেপি নাই কেপি আনবাই যাব লাগিব
ঐ আই কেইপিনে নাখাওঁতে মাথাটোৱে বেয়া হৈছে মোৰ ঘৰখনৰ তুই উঠা তো ক'ত মৰি যায় হে ঘুমে উঠি কেৰি খোৱাতে নাছিল হে তাৰ পৰীক্ষা বোলে মেট্ৰিকটা হে মই শাকৰ বিটি মই খান্দিব লগা হৈছে হে ইমান কষ্ট কৰি তাক মই খুৱাওঁ সি দিকে মৰি থাকে তিয়াই পেলাই ঘুমে মৰি থাকে ৰচো তই ৰচো ক'ৰ পৰা আহিলি তই খকাব হা তই যে পুৱাই ঘুমে উঠি কিনে ক'ত মৰা যায় তই খাই নাকটো লগাব গৈছিলো চাইকেলৰ নাম ষ্টেণ্ডালৰ দোকান বন্ধৰ কাৰণে ঘূৰি কাৰ মোক খাই আছে কুকুৰ গুণ মই খাইছে মই কুকুৰকো খাই আহা পঢ়িব লাদা হাঙে নাই বেছি কম অসমীয়া আমি চব জয় আই অসম অসমীয়া আমি চব জয় আই অসম অসমীয়া আমি চব